নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান ও সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। তো আজি কেইটামান কোৱেশ্চন লৈ আছোঁ, তো বলক কোৱেশ্চনকেইটা আলোচনা কৰোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰীক নিযুক্তি কোনে দিয়ে? তো ইয়াতে চাৰিটা অপশ্যন আছে। এ নম্বৰ ৰাষ্ট্ৰপতিয়ে, বি নম্বৰ ৰাজ্যসভাৰ মন্ত্ৰীয়ে, চি নম্বৰ উপৰাষ্ট্ৰপতিয়ে, ডি নম্বৰ মুখ্য ন্যায়াধীশ। তো ইয়াৰ উত্তৰ হ'ব ৰাষ্ট্ৰপতিয়ে। ইয়াৰে এ নম্বৰটো শুদ্ধ হ'ব ৰাষ্ট্ৰপতিয়ে। এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে কোনে? এ নম্বৰ অপশ্যন উপৰাষ্ট্ৰপতিয়ে, বি নম্বৰ মুখ্যমন্ত্ৰীয়ে, চি নম্বৰ ৰাষ্ট্ৰপতিয়ে, ডি নম্বৰ প্ৰধানমন্ত্ৰীয়ে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাষ্ট্ৰপতিয়ে। তো এখন ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিয়ে আৰু তেওঁৰ কাৰ্যভাৰ গ্ৰহণ তেওঁ কমেও 35 বছৰৰ অধিক হ'ব লাগিব আৰু ভাৰতীয় নাগৰিক হ'ব লাগিব। ভাৰতীয় নাগৰিক হ'লেহে এই নিযুক্তিৰ ক্ষেত্ৰত তেওঁ যোগ্য হ'ব। মন্ত্ৰী পৰিষদৰ কাৰ্যকাল কিমান? তো মন্ত্ৰী পৰিষদৰ কাৰ্যকাল 4 বছৰ, বি নম্বৰ 6 বছৰ, চি নম্বৰ 5 বছৰ, ডি নম্বৰ 10 বছৰ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 5 বছৰ। তো ইয়াৰে চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। মন্ত্ৰীসভাৰ কাৰ্যকাল 5 বছৰ। বিধানসভা কোনে পৰিচালনা কৰে? এ নম্বৰ ৰাজ্যপালে, বি নম্বৰ মুখ্যমন্ত্ৰীয়ে, চি নম্বৰ অধ্যক্ষই, ডি নম্বৰ মন্ত্ৰী পৰিষদে। তো ইয়াৰে চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব অধ্যক্ষই। বিধানসভা কোনে পৰিচালনা কৰে? অধ্যক্ষই। মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান? তো মুখ্যমন্ত্ৰীৰ কাৰ্যকাল এ নম্বৰ 4 বছৰ, বি নম্বৰ 5 বছৰ, চি নম্বৰ অপশ্যন 6 বছৰ, ডি নম্বৰ অপশ্যন 10 বছৰ। তো ইয়াৰে বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব 5 বছৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 5 বছৰ। ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন? ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী এ নম্বৰ অপশ্যন ৰাজ্যপাল, বি নম্বৰ মুখ্যমন্ত্ৰী, চি নম্বৰ আয়ুক্ত, ডি নম্বৰ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। তো ইয়াৰে এ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ৰাজ্যপাল। ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী ৰাজ্যপাল। তো ইয়াৰে এ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান? তো বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল এ নম্বৰ অপশ্যন 10 বছৰ, বি নম্বৰ 8 বছৰ, চি নম্বৰ 6 বছৰ, ডি নম্বৰ 5 বছৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 5 বছৰ। বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল 5 বছৰ। ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম বয়স হ'ব লাগে। এ নম্বৰ অপশ্যন 25 বছৰ, বি নম্বৰ 30 বছৰ, চি নম্বৰ 35 বছৰ, ডি নম্বৰ 40 বছৰ। তো ইয়াৰে চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব 35 বছৰ। ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম 35 বছৰ হ'ব লাগে। উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলৰ কোনে নিয়োগ কৰে? তো ইয়াৰে এ নম্বৰ অপশ্যনটো আছে ৰাজ্যপালে, বি নম্বৰ মুখ্যমন্ত্ৰী, চি নম্বৰ ৰাষ্ট্ৰপতিয়ে, ডি নম্বৰ প্ৰধানমন্ত্ৰীয়ে। তো ইয়াৰে এ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ৰাজ্যপালে। তো বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।